কাৰ্বি আংলঙৰ ফুলনি বিশ্বনাথ পথাৰত বড়োসকলৰ বাথৌ ধৰ্ম অধিৱেশন জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক বাথৌ ধৰ্ম অনুৰাগীসকলে আহি ভিৰ কৰিছে অধিৱেশন থলীত। 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰৰ 8 সংখ্যক ৰাংচিনা চাৰ্প লোকশিল্পী বঁটা প্ৰদান অনুষ্ঠান। এই বঁটা প্ৰদান অনুষ্ঠান হ'ব ডিপু মাটিপুং স্থিত এবৰেটাং এণ্ড ক্ৰাফ্ট চেণ্টাৰত। কাৰ্বি আংলং জিলাজুৰি অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ডিপু 1 ঘণ্টীয়া ৰেলপথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ KSA, DSU আৰু RNSUৰ ছাত্ৰ সমাজে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। আৰম্ভ হৈছে কাৰ্বি আংলঙৰ ফুলনি বিশ্বনাথত বড়োসকলৰ পৰম্পৰাগত বাথৌ ধৰ্ম 24 সংখ্যক জিলা বাৰ্ষিক অধিৱেশন আৰু 54 সংখ্যক বাথৌ ধৰ্ম বিশ্বনাথ আঞ্চলিক যৌথ বাৰ্ষিক অধিৱেশন। কাৰ্বি আংলঙৰ ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফুলনি বিশ্বনাথত 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে বড়োসকলৰ পৰম্পৰাগত বাথৌ ধৰ্মৰ অধিৱেশন। তিনিদিনীয়া এই অধিৱেশনত প্ৰথম দিনা অৰ্থাৎ 6 ফেব্ৰুৱাৰীৰ দিনা প্ৰতিনিধি শিবিৰ মুকলি কৰে কাৰ্বি আংলঙৰ জিলা প্ৰাক্তন BLT কল্যাণ সমিতিৰ অধ্যক্ষ শান্তনু বসুমতাৰীয়ে। অতিথি অভ্যৰ্থনা আৰু জিৰণি কোঠা মুকলি কৰে শিক্ষাবিদ পৰমেশ্বৰ নাৰ্জাৰীয়ে। जोंनि जाग्रा खुलिखौ देखावनाय जागोन देखावगिरिया आलासियाबो सफैखाबाय ओंखायनो क्लाब दाथां। মুকলি অনুষ্ঠানৰ পিছতে ভক্তিমূলক গীতেৰে মুকলি কৰা হয় প্ৰতিনিধি সভা। পুৱা পতাকা উত্তোলনেৰে আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰে লোকাৰণ্য হৈ পৰিছে আজি দ্বিতীয় দিনাৰ অধিৱেশন থলী। উল্লেখ্য, অধিৱেশনৰ অন্তিম দিনাৰ ৰাজহুৱা সভাত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা সাংবাদিকৰ আগত ব্যক্ত কৰে আদৰণি সমিতিয়ে। ফুলনিৰ পৰা বীৰেন গোৱালা, কাট নিউজ। কাৰ্বি আংলং জিলাত প্ৰতি বছৰে সংগীত তথা চিনেমা শিল্পীৰ সৈতে জড়িত লোকসকলৰ বাবে ৰাংচিনা চাৰ্প বঁটা প্ৰদান অনুষ্ঠানৰ বাবে অতি আগ্ৰহেৰে বাট চাই থাকে। আন বছৰৰ দৰে এইবাৰো চিনেমা তথা সংগীতৰ সৈতে জড়িত শ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰী কলা কৌশলী সংগীত শিল্পী তথা লোকশিল্পীক 11 ফেব্ৰুৱাৰীত প্ৰদান কৰা হ'ব কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ চৰকাৰৰ 8 সংখ্যক ৰাংচিনা চাৰ্প বঁটা। ডিফুৰ মাটিপুং স্থিত এবৰেটাম এণ্ড ক্ৰাফ্ট চেণ্টাৰৰ মুকলি মঞ্চত 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত কাৰ্বি পৰিষদ চৰকাৰৰ ৰাংচিনা চাৰ্প বঁটা প্ৰদান অনুষ্ঠান। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ কলা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব এই বঁটা প্ৰদান অনুষ্ঠান। কাৰ্বি আংলঙৰ চিনেমা তথা সংগীত জগতৰ সৈতে জড়িত অভিনেতা অভিনেত্ৰী সংগীত শিল্পী পৰিচালক নিৰ্মাতা আদিক প্ৰদান কৰা হয় ৰাংচিনা চাৰ্প বঁটা। মংগল ইংহি ৰিপৰ্ট, কাট নিউজ। ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাজুৰি অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। জাতি ধ্বংসী এই বিধেয়কখনক বাতিল নোহোৱালৈকে এই প্ৰতিবাদৰ জুই জ্বলি থাকিব কাৰ্বি আংলঙত। কাৰ্বি ছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ সংগঠন আৰু ৰেংমা নগা ছাত্ৰ সংগঠনে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ডিফু ষ্টেচনত 1 ঘণ্টীয়া ৰেলপথ অৱৰোধ কৰি ৰূপায়ণ কৰিলে তীব্ৰ প্ৰতিবাদ।
সমগ্ৰ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ লগতে ছাত্ৰ সমাজে এই বিধেয়ক বিৰুদ্ধে তীব্ৰ বিৰোধিতা কৰি অহা স্বত্তেও কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰ এই সন্দৰ্ভত একো ব্যৱস্থা গ্ৰহণ কৰা নাই। Amendment bill itu bill to hai mane illegal hoy kiyono amar India amar Bharat hoise je amar ekta dharmo karone amar India tu hua nai amar kunma ekta culture karone hua nai eta language karone amar India tu hua nai India tu amari united hoise because of history aru itu history tu hoise je we have fought together against the British eta article 368 mode ta jitu citizenship amendment bill jitu amendment korile जी इतो आमार सिटीजनशिप আছে ইটো গুটি চেঞ্জ কৰি দিব আমি ইলিগেল মিন্স ইলিগেল হয় বাংলাদেশে তাতে হিন্দু হ'ব পাৰে খ্ৰীষ্টিয়ান হ'ব পাৰে এনি কাইন্ড অফ ৰিলিজিয়ন হ'ব পাৰে বাট ইলিগেল ইমিগ্ৰেন্ট মিন্স ইলিগেল ইমিগ্ৰেন্টস গতিকে আমি আগৰ পৰা আমি বিৰোধিতা কৰি আহিছে আজি আমি 17টা সংগঠনৰ লগত আজি পলিটিক্যাল অৰ্গানাইজেশ্যন আৰু নন পলিটিক্যাল অৰ্গানাইজেশ্যন সকলো মিলি the whole citizen of Assam and the whole citizens of Northeast is protesting against this very citizenship amendment bill and the government এনে পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো বিধেয়কখনৰ বিৰুদ্ধে সমদল অৱস্থান ধৰ্মগত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আদি কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন ছাত্ৰ সমাজে আজি ডিফু ষ্টেচনত ৰেলপথ অৱৰোধ কৰি যৌথ ছাত্ৰ সংগঠনে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিলে মংগল ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ Please tap in Rose Gold, a newly opened beauty parlor, one step to the world of fashion. All kind of facilities are available here such as hair spa, bleaching, makeup, pedicure and manicure, hair perming, straightening, body spa, facial, threading, waxing, etc. For more information, please contact 6001863460. Rose Gold, a newly opened beauty parlor, first floor, Cakes Legacy Building, Main Market, Diffu. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতি পিছত পুনৰ বাতৰি মঞ্জিয়াত কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগৰ অমনোযোগিতাত চূড়ান্ত প্ৰশাসনলৈ পৰিণত হৈছে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি বিগত এএছটিচিৰ দিনত নিৰ্মিত এই স্বাস্থ্য কেন্দ্ৰটি কংগ্ৰেছৰ 15 বছৰীয়া বিকাশ আৰু বৰ্তমান পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহৰ পৰা দূৰত থাকি ব্যৱহাৰ নকৰাকৈ পেলাই থোৱাত ৰ'দ বৰষুণত উৱলি গৈ স্বাস্থ্য কেন্দ্ৰটি বৰ্তমান পৰিণত হৈছে ছাগলী গাহৰি গঁৰাললৈ এনে স্বাস্থ্য কেন্দ্ৰ ক'ত আছে জানিবলৈ চাহক আমাৰ সাংবাদিকৰ এই ৰিপৰ্ট অৰ্থ কাৰ্বি আংলং জিলাৰ স্বাস্থ্য কেন্দ্ৰ হয় এয়ে হৈছে সেই স্বাস্থ্য কেন্দ্ৰ লাংহিন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংলকছত অৱস্থিত স্বাস্থ্য কেন্দ্ৰটি কাৰ্বি স্বায়ত্তশাসিত পৰিষদত ডক্টৰ জয়ন্ত ৰংপি নেতৃত্বাধীন এএছটিচি চৰকাৰৰ দিনত নিৰ্মিত হৈছিল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি কিন্তু বিগত কংগ্ৰেছী শাসনৰ 15 বছৰীয়া শাসনৰ কালছোৱাটো বিকাশ তথা উন্নয়নৰ মুখ নেদেখিলে স্বাস্থ্য কেন্দ্ৰটিয়ে মৃত স্বাস্থ্য কেন্দ্ৰটি জীৱন নেপালে
কাট নিউজৰ দৰ্শকসকলে দেখিবলৈ পাইছে ৰোগীৰ বাবে ৰখা বিছনাৰ অৱস্থা কি হৈছে বৰ্তমান পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনতো একে মৃত অৱস্থাতেই আছে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহৰ পৰা বহু দূৰতে দুখজনকভাৱে অৱস্থান কৰি আছে এই লাংলক্স প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কোনো খবৰ নাই বিভাগীয় কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ যদিও বৃহত্তৰ লাংলক্স অঞ্চলৰ ৰাইজে এতিয়াও আশাবাদী মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনে লাংলক্স অঞ্চলৰ ৰাইজৰ স্বাৰ্থত অতি শীঘ্ৰে বিহিত ব্যৱস্থা ল'ব ৰাইজৰ এই আশা বিজেপি চৰকাৰে পূৰণ কৰিবনে নাই সেয়া অনাগত সময়তহে হ'ব লক্ষণীয় লাংহিনৰ পৰা ৰুস্তম তকবিৰ ৰিপৰ্ট কাট নিউজ বুকাজান বন বিভাগৰ সাফল্য এক বিশ্বস্ত সূত্ৰৰ যোগেদি বুকাজান ষ্টাৰ্ণ সংমণ্ডলৰ বনা অঞ্চলৰ অন্তৰ্গত লাংবুইত 15 বছৰে এটা দুষ্ট চক্ৰই অবৈধভাৱে মূল্যৱান কাঠ কাটি জমা কৰি থোৱাৰ তথ্য লাভ কৰি বনকৰ্মীয়ে উক্ত স্থানত উপস্থিত হয় আৰু জমা কৰি থোৱা অৱস্থাত থকা কাঠখিনি বনকৰ্মীয়ে নিজ জিম্মাত আনে উল্লেখ্য যে ইয়াৰ কেইদিনমানৰ আগতেও বুকাজান ষ্টাৰ্ণ সংমণ্ডলৰ বনাঞ্চলৰ অন্তৰ্গত হিৰিপি দিলাই আৰু ময়ছকিলিং এলেকাৰ মাজেৰে নিশা আন্ধাৰৰ সুযোগ লৈ দুষ্ট চক্ৰই চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰলৈ নি থকা অৱস্থাত বনকৰ্মীয়ে জব্দ কৰে মূল্যৱান কাঠসহ এখন ট্ৰাক কাৰ্বি আংলং বিভিন্ন বনা অঞ্চলৰ পৰা এইদৰে অবৈধভাৱে গছ কাটি চোৰাংভাৱে বন বিভাগ তথা আৰক্ষীৰ চকুত ধূলি দি সৰকাই নি থকাৰ তথ্য লাভ কৰিলেও বন বিভাগে সঠিক স্থান উপস্থিত হোৱাৰ আগতে দুষ্ট চক্ৰই নিজৰ কাম সমাধান কৰি লৈ যায় মূল্যৱান কাঠ যাৰ বাবে বিভিন্ন বনা অঞ্চল সম্পত্তি প্ৰায় টকলা হৈ আহিব ধৰিছে এই সন্দৰ্ভত জিলা পৰিষদীয় চৰকাৰে বন বিভাগত অধিক বন সুৰক্ষা কৰ্মী নিয়োগ কৰি বনা অঞ্চল সুৰক্ষাৰ ব্যৱস্থা নকৰিলে জিলাখনৰ সমগ্ৰ বনা অঞ্চল উদং হৈ পৰাৰ সম্ভাৱনা অধিক যি কি নহওক এই সন্দৰ্ভত পৰিষদ চৰকাৰে এই সন্দৰ্ভত অনাগত সময়ত কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাক সময়তহে পৰিলক্ষিত হ'ব বুকাজানৰ পৰা আনন্তৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ